যি ভুচি আৰু কচু আৰু যিটো আমাৰ চাউল আছে তাতে চাউল অলপ অলপ দিলে বেছি নালাগে আৰু চাউল অলপ অলপ দিলে। যদি আপুনি গাহৰি পোৱালি দিম বুলি ভাবিছে, পোৱালি যদি প্ৰথমতে আপুনি পোৱালিৰে হেৰি কৰিব লাগিব। এটা মতা গাহৰি আৰু দুটা মাইকী গাহৰি কিনিব লাগিব, মানে পোৱালি কিনে সেইকেইটা আপুনি যদি তেনেকৈ পকি নবনায়, তলটো পকি বনাই লওক, পকি বনাই লৈ তাৰে চাইডত বাঁহৰ যিটো আমাৰ বাঁহ আছে বাঁহেদি বেৰা দি লওক। বেৰা দিলে মোটামুটি 25,000 মান টকাত আপুনি আৰম্ভ কৰিব পাৰি। তাতে ধৰক 13 মাহ পিছত আপুনি চানা উলিয়াই দিব পাৰিব। ধৰক দুটা গাহৰি মিনিমাম আপোনাৰ 8টাকৈ পোৱালি হ'লেও 16টা পোৱালি দিব। আপুনি যদি 8টা বিক্ৰী কৰি দিয়ক, 8টা ৰাখক, 8টাত ধৰক আপুনি 5,000 কৰি 8 40,000 পালাক। 25,000 টকাত আপুনি আৰম্ভ কৰিলে, আৰম্ভ কৰি 40,000 টকা 13 মাহত আপুনি 40,000 টকা পালাকে। তাতে ধৰক আপুনি ঘৰটো বনাওঁতে পোৱালি 3টাত 15,000, ঘৰটো বনাওঁত ধৰছোঁ 10,000 টকা। যদি একদম কম খৰচত কৰিব খোজে তেতিয়াহ'লে আমাৰ যিটো চাউলৰ ভুচি, ধানৰ ভুচি আছে, ভুচিটো ব্যৱহাৰ কৰক। কচু আছে, কচু সেইটোৱে আৰু ভুচি আৰু কচু আৰু যিটো আমাৰ চাউল আছে তাতে চাউল অলপ অলপ দিলে বেছি নালাগে আৰু চাউল অলপ অলপ দিলে।